জনপ্ৰিয় ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ হে দোস্ত মই আহিছো পুলিচ ষ্টেচনত এটা স্পেচিয়েল কাৰণত আজি পুলিচ ষ্টেচন আহিছো আহক আপোনালোকেও গেটখন চাগে উল্টাকে খুলিলো মহানগৰী দিছপুৰ আৰক্ষী থানাত ডিম্পু বৰুৱাৰ বিৰুদ্ধে সদৌ অসম গোসাঁই সমাজে দাখিল কৰিছে অনলাইন এজাহাৰ কিন্তু কিয় কলা সাদা মারি গরু সর্বসংজ হোগেন আর বাড়ি দাম সুর করি খাংজ নিরামিষ বরকত না তো দিল্লি খাংবা মাংস পয়সা লেবেন যেন পিছলি কিনি লন্দর দাম কো এটা গীতৰ প্ৰচাৰ চলাই বিপদত পৰিব জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা এটি অসমীয়া গীতত অশ্লীল আৰু অপমানজনক শব্দ ব্যৱহাৰ কৰাৰ অভিযোগত সদৌ অসম গোসাঁই সমাজে দাখিল কৰিছে অনলাইন এজাহাৰ হে দোস্ত মতিৰি পলে গেছি বলো হে দোস্ত আজিৰ দিনত সবচে যদি পপুলাৰ কিবা এটা গান ভাইৰেল হৈ আছে খগেন আৰু সেই খগেন গানৰ সিংগাৰ ক্ৰিয়েটৰ কম্পোজাৰ ডাইৰেক্টৰ প্ৰডিউচাৰ সব আমাৰ এয়া মৃদুল ভাই হাই ভাল লাগিছে আপোনালোকে ইমান মৰম দিছে আশা কৰি যেন আগলৈ যেন এনেকৈ মৰম দিয়ে যায় সদৌ অসম গোসাঁই সমাজে এজাহাৰত অভিযোগ উত্থাপন কৰি কয় যে এই গীতত ব্যৱহৃত ভাষা অসমীয়া সংস্কৃতিৰ বাবে অপমানজনক আৰু সামূহিকভাৱে শ্ৰোতাসকলৰ অনুভৱত আঘাত দিছে এই গীতটো অনলাইনত বহুলভাৱে প্ৰচাৰিত হৈছে কলা সাদা মারি গরু সর্বসংজ হোগেন আর বাড়ি দাম সুর করি খাংজ নিরামিষ বরকত না তো দিল্লি খাংবা মাংস পয়সা লেবেন যেন পিছলি কিনি লন্দর দাম কো কিয় হোগেন তো গেলা খাইছুন মানুহ পেল আইফোন দিল্লি ইয়াপি পড়বে রিল গেল আৰু ইয়াৰ অবাঞ্ছিত ভাষাই সমাজত উদ্বেগৰ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট 316 ইনসাইড